Hi guys, নমস্কাৰ প্ৰিয়ংকা বিজিত ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আকৌ আহিছো আমি হাতৰ খেলিবলৈ ঠিক আছে তেন্তে ষ্টাৰ্ট কৰো বিশেষকৈ মই হাতৰ তিনটা লিখি আনিছো তো উলিয়াই লও পকেটৰ পৰা এয়া হাতৰ লিখিছো আৰু সুধিম মই মানুহজনক ঠিক আছে তুমি মোক কিবা হাতৰ সুধিবা যদি কৈ ল'বা নালাগে ঠিক আছে শুনা সেই বস্তুটো কি যিটো প্ৰতিগৰাকী ছোৱালীয়ে বিয়াৰ পিছত স্বামীক দিয়ে কেঁচুৱা নহয় ভাবা আগত ভাবা অকণমান ভাবা অকণমান দিমাগ লগোৱা অকণমান মোৰ লগত আছে তোমাৰ লগত আছে একদম ইজি মৰম সেইটোৱে মানে মৰম আৰু হৃদয় দুইটা বস্তু ঠিক আছে বিয়া আগত নিদিয়ে নেকি নহয় দেহা সেইটো মানে কথাটো কি বিয়াৰ পিছত স্বামীক দি দিয়ে হৃদয়খন তোমাৰ হৃদয়খন সেইটো কথা ক'ৰ পৰা পাইছিলে এইকেইটা কথা তুমি মই নেটৰ পৰা চাৰ্চ কৰি লৈছোঁ মই নিজে নাজানো তাৰপিছত আৰু এটা হাতৰ মই সুধিবলৈ লৈছোঁ সেইটো হৈছে দীঘলীয়া আৰু কঠিন হ'লে কি আটাইতকৈ লাভজনক হয় দীঘলীয়া আৰু কঠিন হ'লে আটাইতকৈ লাভজনক হয় কি বুজা যায় বুজি পোৱা নাই নাজানো তুমি সঁচাকৈ নাজানা দীঘলীয়া আৰু কঠিন হ'লে লাভজনক হয় তুমি সৰুতে গৈছিলা না বস্তুটো ল'বলৈ পাঁচ নহয় মই কৈ দিছোঁ তুমি গৈছিলা তুমি লৈছিলা অকণমান দিমাগত ভাবা তুমি গৈছিলা তুমি লৈছিলা কেতিয়া সৰুতে ডাঙৰ হওঁতে অকণমান কলেজীয়া শিক্ষা একো নাজানে ভগৱান দেখিছেনে গাইছ একোডাল নাজানে মই যেন তেন বুজাইছোঁ শিকাইছোঁ নাই নহৈছে উপায় নাই ঠিক আছে এবাৰ 3 নম্বৰ প্ৰশ্নটো যাৰ আছে ধৰি লৈ কৰে আৰু নথকাসকলে আঙুলিয়ে স্পৰ্শ কৰে মোবাইল নহয় যাৰ আছে ধৰি লৈ কৰে আৰু যাৰ নাই আঙুলিৰে স্পৰ্শ কৰে অকণমান ভাবা আৰে হিং দিয়া তুমিও সৰুতে কৰিছা ময়ো সৰুতে কৰিছোঁ আৰু বাই চান্স সেইটো আমি কৰিয়ে থাকোঁ যেতিয়া দৰকাৰ হয় বাই চান্স দেই কৰা কোৱা বাইক চলোৱা নহয় অ' দেহা কেতিয়াবা আঙুলি আমি ব্যৱহাৰ নকৰোঁ নেকি সেইটোৱে যিটো কৰিব নালাগে সেইটো কেতিয়াবা আমি বাই চান্স হৈ যায় ভাত খোৱা নহয় কেতিয়াবা তোমাৰ মোৰ পাহৰি পিনে সেইটো হৈ যায় কেতিয়াবা ৰঞ্জিতৰ ৰুমত হৈছিলে বছ গাহৰি খাইছিলি হে ভগৱান নহয় দেহা যাৰ আছে ধৰি লৈ কৰে আৰু নথকাসকলে আঙুলিৰে স্পৰ্শ কৰে আমি ৰঞ্জিতৰ ৰুমত কৰিছিলোঁ তুমি নাই কোৱা মই কৰিছিলোঁ দাঁত ব্ৰাছ কৰা ঠিক আছে তেন্তে হাতৰ তিনিটা মই সুধিলোঁ মানুহজনক বৰ বুজাই পৰা আনিব লাগে বৰ দিগদাৰ তাৰপিছত হাতৰ চাতৰ নকয় আমাৰ প্ৰিয়ংকা আৰু বিজিতৰ ফালৰ পৰা হেপী নিউ ইয়েৰ নতুন বছৰৰ শুভেচ্ছা থাকিল কৈ দিয়া শুনিয়ে নাপাব জোৰছে কোৱা আৰে জোৰছে কোৱা দুইটা কোৱা হা নতুন ঠিক আছে তেন্তে আজিৰ ব্লগটি মই ইমানতে সমাপ্ত কৰিছোঁ দেই বাই বাই